Hello guys, welcome back to the channel. আজি এটা বুম সিনেমা বিষয়ে ক'বলৈ ওলাইছো। আজি এখন সিনেমা বুম মানে ফালি দিছে মানে মজা সিনেমাখন মই দেখাইছো, ট্ৰেইলাৰ দেখাইছো, ট্ৰেইলাৰটো চাওঁ। সিনেমাখনৰ তামাম চিনেমা মানে মই কৈছো ন, মানে চিনেমাখন বনাইছে এজন ব্যক্তিয়ে, হাজোৰ হয় তেওঁ, আৰু চিনেমাখন বনাইছে মানে তামাম ফালি দিছে মানে। চিনেমাখন বনাইছে একদম নিজৰ হাতেৰে ময়ো বনোৱা হাতে মানে নিজৰ মোবাইলত ভিডিঅ' এডিটিং কৰিছে, নিজৰ মোবাইলত চিনেমাখন বনাইছে নিজৰ মোবাইলত, সকলোখিনি নিজৰ মোবাইলত কম্প'জ কৰিছে, নিজৰ মোবাইল সকলোখিনি নিজৰ মোবাইলতে কৰিছে, মোবাইলৰ দ্বাৰা বনাইছে। আৰু চিনেমাখন এখন বুম চিনেমা মানে। ট্ৰেইলাৰ চাওক, ট্ৰেইলাৰটো দি দিছো, ট্ৰেইলাৰ চাওক, একশ্যন চাওক, কমেডি চাওক, বুম চিনেমা। তাতোতকৈ ডাঙৰ কথা, চিনেমাখন বনাওঁতে মানে তেখেতে বহুত কষ্ট কৰিছে, অজস্ৰ কষ্ট কৰিছে, কিন্তু চিনেমাখন এতিয়া বৰ্তমান তেওঁ মানে ৰিলিজ কৰিব, চিনেমাখন ৰিলিজ কৰিবলৈ কোনো জেগা পোৱা নাই। আৰু তেওঁ অসমৰ ৰাইজৰ পৰা সঁহাৰি বিচাৰিছে, মানে চিনেমাখন কি কৰিম। মই ডেছক্ৰিপশ্যনত তেওঁ লিংক নাম্বাৰ দি দিম, আপুনি কণ্টেক্ট কৰিব পাৰিব যদি বাই চান্স আপোনাক লাগে, আপুনি চিনেমাখন যদি দেখাব বিচাৰে ক'ৰবাত দেখাব পাৰিব। আৰু চিনেমাখনৰ ট্ৰেইলাৰ দেখাইছোঁ, চিনেমাখনৰ নামো দি দিছোঁ মই আপোনাৰ। চিনেমাখনৰ নামটো ভিডিঅ'ত মই নকৈছোঁ, মই ট্ৰেইলাৰটো দেখাই দিছোঁ, নহ'লে ছাছপেন্স নাইকিয়া হৈ যাব। মোক যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰি দিব, আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু আগলৈ যদি এনেকৈ মানে একদম ফুল আপোনাৰ এনাৰ্জেটিক ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।